हेलो एवरीवन आमार चेनेलर अन्य एटा नतुन भिडिओले आपनालोक सकलोके मैं स्वागतम जानाइछु आरो जिসকলে मोर चेनेलটি नतुनকৈ আহিছে তেওঁলোকে प्लीज मोर चेनेलটি सबस्क्राइब কৰি ল'ব। আজি মই আপোনালোকৰ লগত মোৰ নতুন এটা ৰেচিপি শেয়াৰ কৰিব বিচাৰিছো। তেনেহলে চাই থাকিবচোন মোৰ ভিডিওটি শেষলৈকে আপোনালোক সকলোৱে। আৰু এয়া দেখিছেনে মই সয়াবিন বইল কৰি আছো আৰু এতিয়া মই সয়াবিনখিনি অলপ নিমখ দি লম। আৰু আজি মোৰ এই ৰেচিপিটো মই সয়াবিনৰ সৈতে বনাম। তেনেহলে চাই থাকিব আজি মোৰ ভিডিওটি মই কেনেদৰে এই ৰেচিপিটো বনাম। আৰু এয়া মই সয়াবিনখিনি বইল কৰি হৈ গ'ল আৰু এতিয়া মই সয়াবিনখিনি নমাই লম। আৰু এয়া দেখিছেনে মই সয়াবিনখিনি নমাই ললো। সয়াবিনখিনি বহুত গৰম হৈ আছে, সেইকাৰণে মই সয়াবিনখিনি অলপ ঠাণ্ডা কৰি লম। আৰু সয়াবিনখিনি ঠাণ্ডা হোৱাৰ পিছতে মই সয়াবিনখিনি ভালদৰে চেকি লম। আপোনালোক সকলোকে মই দেখাই যাম মই কেনেদৰে মোৰ এই ৰেচিপিটো বনাওঁ। আৰু এয়া সয়াবিনখিনি ঠাণ্ডা হৈ গ'ল আৰু মই এতিয়া এইখিনি চেকি লম। ভালদৰে চেকি পানীটো উলিয়াই ল'ব লাগিব যাতে পানীটো থাকি নাযায় সয়াবিনখিনিৰ মাজত। সয়াবিনখিনি ধুনীয়াকৈ চেকি ল'লোঁ। এফালে দেখিছেনে কিমান পানী ওলালে সয়াবিনখিনিৰ মাজৰ পৰা। আৰু এতিয়া মই সয়াবিনখিনি এয়া মই ডিম দুটা লৈছোঁ। এই সয়াবিনখিনি মই ডিম দুটা ভাঙি দি ল'ম। আৰু মই ইয়াত অলপ নিমখ দি দিম, হালধি, আৰু মোৰ এইখিনি হেনোৱা হৈ গ'ল। আৰু এতিয়া মই এইখিনি ভাজি ল'ম ভালদৰে। এইফালে মই কেৰাহী পাতি থৈছিলোঁ, মোৰ কেৰাহীত তেল গৰম হৈ গ'ল। এতিয়া মই সয়াবিনখিনি ইয়াত ভাজি ল'ম ধুনীয়াকৈ। সয়াবিনখিনি মই 2-3 মিনিটমান এনেদৰে ভাজি ল'ম। আৰু সয়াবিনৰ লগতে মই ৰেচিপিটো বনাবলৈ ব্যৱহাৰ কৰিছোঁ এটা আলু, আৰু লগতে মই কাটি লৈছোঁ অমিতা। অমিতা আপোনালোকে নিদিলেও হ'ব, যিহেতু মই অমিতা ভাল পাওঁ সেইকাৰণে মই অমিতাও দি দিছোঁ। তাৰপিছত অলপ পিঁয়াজ কাটি লৈছোঁ, অলপ লৈছোঁ আদা নহৰু দি লৈছোঁ। আৰু এফালে লৈছোঁ মই তেজপাত, পান জলকীয়া, ইলাইচি, লং, দালচেনি, আৰু এফালে দেখিছে নহয় মই মছলাখিনি এনেদৰে পেষ্ট বনাই লৈছোঁ। ইয়াত মই লৈছোঁ শুকান জলকীয়া গুড়ি, গৰম মছলা, জিৰা গুড়ি আৰু ধনিয়া গুড়ি। এনেদৰে মই ধুনীয়াকৈ পেষ্ট বনাই লৈছোঁ। আৰু এইফালে মোৰ সয়াবিনখিনি হৈছেনে মই এবাৰ চাই লওঁ। আৰু ইয়াত দেখিছেনে মোৰ সয়াবিনখিনি ভজা হৈ গ'ল। মই এতিয়া সয়াবিনখিনি নমাই লওঁ। আপোনালোকে বাৰু কোনে কোনে এনেদৰে চব্জি খাই পাইছে মোক জনাবচোন। মই সয়াবিনখিনি নমাই ল'লোঁ আৰু কেৰাহীতে মই তেল অলপ দি দিম। আৰু এতিয়া মই আলু আৰু অমিতাখিনিও অলপ ভাজি ল'ম। মই আলু আৰু অমিতাখিনি অলপ ৰঙচুৱাকৈ ভাজি ল'ম। আৰু এয়া আলুখিনি ৰঙচুৱা হৈ গ'ল দেখিছেনে। আৰু এতিয়া মই আলু আৰু অমিতাখিনি নমাই ল'ম। মই আলু আৰু অমিতাখিনি নমাই ল'লোঁ। এতিয়া মই ইয়াত আৰু অলপ তেল দি দিম। এতিয়া মোৰ তেল গৰম হৈ গ'ল। মই এতিয়া তেলত কেইটামান পাঁচফোৰণ ফুটাই ল'ম। আৰু এতিয়া মই ইয়াত কি কি আছিলে মই আগতে আপোনালোকক কৈছোঁৱে। আৰু এতিয়া দিম মই পিঁয়াজ। পিঁয়াজখিনি মই অলপ ৰঙা হ'বলৈ দিম। এয়া মোৰ পিঁয়াজ ভজা হৈ গ'ল। ইয়াত এতিয়া মই দি দিম খুন্দি থৈ দিয়া আদা আৰু নহৰুখিনি। আৰু এতিয়া মই ইয়াত দিছোঁ পেষ্ট কৰি থৈ দিয়া মছলা গুড়িখিনি। আৰু মই ইয়াতে অলপ দি দিছোঁ হালধি আৰু সোৱাদ অনুসৰি নিমখ। আপোনালোকে কিমানটো জোখত খাই দি ল'ব নিজে। আৰু মই ইয়াতে অলপ পানী দি দিম। মই ইয়াত অলপ পানী দি দিছোঁ যাতে মছলাখিনি পুৰি নাযায়। আৰু মই এনেদৰে মছলাখিনিও অলপ সময় সিজাই ল'ম। মছলাখিনি এনেদৰে মাজে মাজে লৰাই থাকোঁ নহ'লে পুৰি যাব পাৰে। আৰু এয়া মোৰ মছলাখিনি সিজা হৈ গ'ল। দেখিছেনে মছলাখিনি ইমান ধুনীয়াকৈ তেল ওলাই আহিছে। আৰু এতিয়া মই ইয়াত দি দিম ভাজি থৈ দিয়া আলু, অমিতা আৰু সয়াবিন দি দিছোঁ। আৰু এইখিনি মই মছলাখিনিৰ লগত ভালদৰে ভাজি ল'ম। দেখিছেনে কালাৰটো ইমান ধুনীয়া লাগিছে।
এয়া মোৰ এইখিনি ভজা হৈ গ'ল। এতিয়া মই ইয়াত পানী দি দিম। আৰু এতিয়া মই ঢাকনি মাৰি দিম। ঢাকনি মাৰি মই অলপ সময় সিজাই ল'ম। আৰু এয়া মই চব্জিখিনি চাই লৈছোঁ এবাৰ। ইয়াত দেখিছেনে মই চব্জি উতলি আছে। মোৰ চব্জিখিনি হোৱা নাই আৰু অলপ সিজাব লাগিব চব্জিখিনি, যিহেতু পানীটো বেছি হৈ আছে। সেইকাৰণে মই আৰু এবাৰ ঢাকি কিনে চব্জিখিনি সিজাই ল'ম। আৰু এইফালে চাওকচোন বাপেক জেকে কেনেদৰে মোবাইল চাই আছে। সৌৰা কি হ'ল ইমান মোবাইল চাই আছে? হয় নেকি? হ'ব দিয়া চাই থাকা। মোৰ আৰু বেছি মানে চব্জি হৈ যাব আৰু। হয় নেকি? কিমান ভোক লাগিছে? হয় নেকি? অ'কে হ'ব দিয়া, তোমালোকে মোবাইল চাই থাকা আৰু মই চব্জি চাওঁগৈ দেই। বাই বাই। তোমালোকে মোবাইল চাই থাকা। গুড নাইট। আগতে ভাতটো খাই লওঁ তাৰপিছত গুড নাইট। মই এতিয়া চব্জিখিনি হৈছে নাই চাই লওঁ। আৰু এয়া হৈ গ'ল মোৰ চয়াবিন চব্জি ৰেডি। মই এতিয়া চব্জিখিনি নমাই ল'ম। আৰু এয়া মই চব্জিখিনি নমাই ল'লোঁ। এতিয়া মই ইয়াত ব্যৱহাৰ কৰিম অলপ মান ধনিয়া আৰু অলপ কেঁচা জলকীয়া। এয়া দেখিছেনে কালাৰটো ইমান ধুনীয়া হৈছে। আপোনালোকে যদি কোনোবাই এনেদৰে খোৱা নাই তেনেহ'লে এদিন ট্ৰাই কৰি চাবচোন আৰু খাইনো কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব। আৰু এয়া হৈ গ'ল আমাৰ ৰাতি সাঁজটো খাবলৈ ৰেডি। আৰু আজি মোৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব। আজি তেনেহ'লে মোৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। আৰু মোৰ ভিডিঅ'টো সকলোকে চোৱাৰ বাবে আপোনালোক সকলোকে মই ধন্যবাদ জনাইছোঁ। আকৌ এটি নতুন ভিডিঅ'